বহৰী বাজাৰ পোৱাৰ আগে যিটো মেইন ৰাস্তা আছে, ৰাস্তাত ডাইৰেক্ট নদীৰ ঘাটক লগি যায়, বহৰী নদীৰ ঘাটক লগি যায়, সেই ৰাস্তাটোৰ পৰা নদীটো কিমান বেছি তলত থাকে, যি ৰাস্তাটো দেখা পাইছে এই ৰাস্তাৰ পৰা বহুত তলত মানে আৰু এইফালেদি সোমাই যাব পাৰি, ৰাস্তা এটা আছে তাৰে বহুত তলত নদী থাকে, মানে আমি গা ধুই ধুব গ'লে এইফালেদি যাব লাগে। আৰু এতিয়া এই ৰাস্তাটোতে কিমান পানী হৈছে। বৰ্তমান সময়ত বানপানীটো বহুত হৈ আছে, আমি সকলোৱে দেখা পাই আছোঁ যে আপাৰ উজনি অসমত বিশেষকৈ বেছিকৈ বানপানী হৈ আছে। আৰু এতিয়া আমি বৰ্তমান পৰা যিটো বহৰীজা ৰাস্তা আছে, মানে কি হয় সৰ্থেবাৰীৰ পৰা বহৰীজা ৰাস্তা, তাত বেছিকৈ ব্ৰহ্মপুত্ৰটো মানে ব্ৰহ্মপুত্ৰৰ ওচৰত যিটো ঢুকি পোৱা ঠাই আছে তাত বানপানী বেছিকৈ হৈ আছে বৰ্তমান। আৰু সৰ্থেবাৰী আজিৰ পৰা 10-15 দিন আগতে বানপানী হৈছিল, কিন্তু সেই বানপানী এতিয়া বৰ্তমান নাই আৰু নতুনকৈ এতিয়া বানপানী হোৱাও নাই সৰ্থেবাৰী অঞ্চলত। আমি যিমান জেগা বাইক চলাই আহিলোঁ ইমান জেগা বানপানী বৰ্তমান ক'তো নাই। আৰু এইখিনি হৈছে সৰ্থেবাৰী মানে সৰ্থেবাৰীৰ পৰা বেলবাৰী হৈ যিটো চেঙা হৈ কিনে বহৰীজা ৰাস্তা আছে, মানে ব্ৰহ্মপুত্ৰ আছে, তাত গৈ আছোঁ। আৰু বহৰীৰ যিটো পৰিৱেশ, মানে বহৰীৰ ওচৰত ব্ৰহ্মপুত্ৰ নদীটো আছে না, তাৰে পৰিৱেশটো দেখাম, সেই চাবা যে আছোঁ আমিও আপোনালোকক দেখাম, চাবচোন। ৰাস্তাটো ইমান ধুনীয়া দেখা পাইছে না, সঁচাকৈ বহুত বেছি ভাল লাগে ৰাস্তাটো যাই যে, ইমান ধুনীয়া ৰাস্তা, সূৰ্যটো ওলাই আছে আৰু চাৰিওফালে পানীৰ কাৰণে পৰিৱেশটো বেছি ভাল লগা হৈছে। আৰু এইফালে চিধাই গৈ আমি বহৰী পাম, চেঙা পাম, তাৰপিছত বহৰী পাম। আৰু তাত বোলে বহুত পানী হৈছে, আমি এইখিনি চাই আছোঁ, এইখিনি আপোনালোকে চাবচোন, আমি ভিডিঅ'টো দেখি আছোঁ কেনে পৰিৱেশ চবৰে। এই চেঙা পালোঁ, চেঙা চকটো পালোঁ, এই চেঙা চকৰ পৰা বাওঁফালে সোমাই যাব লাগিব, বাওঁফালে সোমাই যাই মোটামুটি 3-4 কিলোমিটাৰ আগত বহৰী আছে, এনেকৈ সোমাই যাব লাগিব। ধুনীয়া পৰিৱেশটো, মানে কি আবেলি বঢ়িয়া, বতৰটো বহুত ভাল আছিল ৰাতিলৈকে, কিন্তু এই এনেকৈ এখন আদৰ দৃশ্য দিছে, ইয়াতে দলং এখন আছে বহুত ধুনীয়া, আৰু ওচৰত ইটাৰ ভেটা আছে কিছুমান। মই আৰু ভাইটি মোৰ লগৰ সিৰ লগত গৈ আছোঁ। পৰিৱেশ এইফালে ৰাস্তালৈ যাব পাৰি, আমি কিন্তু চিধাই গুচি গৈছোঁ ব্ৰহ্মপুত্ৰৰ মথাউৰিৰ পাৰত, চিধাই গৈ আছোঁ এনেকৈ। আৰু ইয়াত এই মথাউৰি পালোঁ, এই মথাউৰি পাই কিনে মথাউৰিৰ ওচৰত মানে মানুহবিলাকৰ তাত পানী হৈছে না বহুত, মানে মথাউৰিৰ ভিতৰৰ ফালে যি আছে পানী হোৱাৰ কাৰণে মানুহবিলাক এনেকৈ ইয়াত ঘৰ বান্ধি আছে বৰ্তমান অস্থায়ীভাৱে। এইবিলাক ঘৰবিলাক ওচৰত ব্ৰহ্মপুত্ৰ আছে, এই ব্ৰহ্মপুত্ৰ ব্ৰহ্মপুত্ৰৰ পাৰত আৰু বোলে পানী বাঢ়ি আছে, চেঙাৰ ওচৰত এই বহৰী। মানুহবিলাক এনেকৈ চাইড ঠেঙা দি মাছ মাৰি আছে, যদিও মাছ বেছি দেখা পোৱা নাই আমি, 2-এটা মাছে কিবা আহে দেখা পাইছোঁ। আৰু এই জাহাজখন যি আছে সেইখন ভুটভুটি নাওবিলাক মানে চৰৰ পৰা মানুহবিলাক আহি আছে এনেকৈ, আৰু ইয়াত কিবা মানে লৈ গৈছে, আমি যাওঁতে দেখা পাইছোঁ কিবা বহুত ওজনৰ বস্তু লৈ গৈছে ইয়াতে নাওখনত। আৰু পানীবিলাক এনেকৈ ব্ৰহ্মপুত্ৰত মানে কি ব্ৰহ্মপুত্ৰত আগেদি পানীটো ঘূৰি আৰু নতুনকৈ ব্ৰহ্মপুত্ৰতে পৰি আছে, এইখিনি পানী যি গৈ আছে। মানে আগৰ এখন গাঁও আছিলে, এইটো মেইন ৰাস্তাটো পাৰ হৈ আছে এনেকৈ পানী। পৰিৱেশ ডেঞ্জাৰ পৰিৱেশ পূৰা দেখা পাইছেনে। বহৰীৰ পৰা বান্দাৰলি নে কি গাঁও এটা আছে, তাকলৈকে যোৱা ৰাস্তা সেইটো, আৰু ৰাস্তাটো মোটামুটি প্ৰায় ডুবিয়ে গৈছে। ইয়াতে একাঠু বা তাতকৈ বেছিও কিছুমান জেগাত হৈছে পানী, আৰু এই ৰাস্তাত পানী এইবিলাক মানুহবিলাকে চাব আহি আছে অলপ পানী, সেইফালে বহুত বেলেগ জেগাত যায়। আৰু আমি আজি চাব আহিলোঁ সৰ্থেবাৰীৰ পৰা, আৰু এই ব্ৰহ্মপুত্ৰৰ পানী এটা সময়ত সৰ্থেবাৰীকো গৈছিল, সৰ্থেবাৰীৰ ফালে যোৱা আছিল, কিন্তু বহুত বছৰ মাজতে জানাই 1983 চনত বোলে এই ৰাস্তাই মানে এই ব্ৰহ্মপুত্ৰৰ পানীয়ে যে সৰ্থেবাৰী অঞ্চলত বহুত মানে বানপানী হৈছিল, কিন্তু বৰ্তমান কিন্তু হোৱা নাই বহুত বছৰ। চৰ আদিৰ পৰা বিভিন্ন জেগাৰ পৰা এনেকৈ ভুটভুটি আহি কিনে মানুহবিলাক ইয়াতে আছে। আগত দেখা পাব কিমান মানুহ ইয়াতে শিবিৰ পাতি আছে বৰ্তমান। এই জাহাজখন যি আছে, নাওখন যি আছে, নাওখনৰ ওচৰত এই দেখা পাইছে না, এই আগত বহুত মানে ভিতৰত যাওঁৱে নাই আমি, বেয়া লাগে আচলতে, বহুত বেছি মানুহ একেলগে এটা ঠাহ খাই আছে মানুহ, মানে মথাউৰিৰ ভিতৰত যিখিনি মানুহ আছে, মথাউৰিৰ বাহিৰততো পানী নাই যোৱা, কিন্তু মথাউৰিৰ ভিতৰৰ ফালে থকা মানুহখিনি ইয়াতে আহি কিনে শিবিৰ পাতি আছে। আৰু ৰাস্তাত যাওঁতে বান্দাত দেখা পালোঁ ইমানকৈ, আৰু মথাউৰি আমি আগলৈকে যাই আছোঁ, আৰু আগত চাৰ কাৰণে কেনেকৈ পৰিৱেশ আপোনালোকক দেখি আছোঁ একেলগে। আৰু এইখিনি হৈছে বহৰীৰ ভিতৰত, বহৰীৰ যিটো গাঁও, অসমীয়া গাঁওখিনি আছে, তাত কিন্তু পানী অলপো নাই, কিন্তু মানে মথাউৰি পাৰ হৈ পানী অহা নাই অলপ ভিতৰত। এইবিলাক তাত মন্দিৰ আছে, কিবা আছে বহৰীৰ ভিতৰত, আৰু এইবিলাক জাহাজবিলাক ৰেডি হৈ আছে, মানে এই মানুহবিলাক আহিছে মানে চৰৰ পৰা, আৰু এইবিলাক হৈছে এই মথাউৰিৰ পাৰে শিবিৰ বান্ধি আছে, অস্থায়ীভাৱে শিবিৰ বান্ধি আছে মথাউৰিৰ পাৰে এইবিলাক পানী দেখা পাইছে না। আৰু এই ঘৰবিলাক আছে, কাৰ ঘৰ নকওঁ আৰু, কিন্তু ঘৰবিলাক এনেকৈ আছে।
আৰু এইখন জাহাজখন যিটো বহৰী ঘাটটো আছে ঘাটৰ পৰা জাহাজখন এনেকৈ দি মানুহবিলাক যাব পাৰে। ভিউটো চাওক, ভিউটো আল্টিমেট ভিউ একদম ইমান বেছি ধুনীয়া, মানে জাহাজখন উঠি গৈ কেনেকৈ বেলেগ এটা লাগে আৰু পৰিৱেশটো, মানে মই ক'ব নোৱাৰোঁ। কিন্তু ইয়াতে এটা ডাঙৰ কথা হৈছে ৰ'ব, কি হৈছে আপোনাৰ যিটো বহৰী ঘাট আছে ঘাটৰ পৰা কিছু জেগা আগত মথাউৰিটোৰ মানে তলেদি অলপ অলপ বোলে পানী বাগৰি আছে, আৰু সেইকাৰণে মোটামুটি বহুতজনীয়া মানুহ আজি 2-3 দিন ধৰি দিনে ৰাতি লাগি আছে আৰু বস্তাবিলাকত মাটি সুমে ভিতৰত মানে মথাউৰিটো ৰক্ষা কৰাৰ কাৰণে চেষ্টা কৰি আছে। কি হ'ল, মথাউৰিটোৰ পাৰত বোলে কিছুমান মানুহ আহিছে, মানুহ আহি কিনে গৰু বৈছি কিবা বৈছি আৰু এইবিলাক পুঁজিবিলাক বান্ধছি, তাৰে নিগনি আহিছে, নিগনিবিলাকে বোলে তলফালে মাটি খান্দিছি, মানে তাৰে লোকেল মানুহে আমাক কৈছে, দোকানীয়াতে ক'লা, তাৰ কাৰণে মানে বহুত অসুবিধা হৈছে। আৰু সেইটো যদি কিবা কাৰণত ভাঙিব লাগে, কিমান কি যে অনিষ্ট ভাবিব নোৱাৰি, ইমান ডেঞ্জাৰ কথা এটা হৈ আছে। আৰু এইটোৰ কাৰণে বহুত দুখ লাগিছে আজি যাই কিনে, মানুহবিলাকে বহুত দুখ কৰিলে, তাৰে দোকানী যে তেনেকুৱা মথাউৰিৰ পাৰত এনে মানুহবিলাক থাকিব দিছে, এইবিলাক কৰি আছে, এইটো বহুত বেয়া কথা হৈছে। প্ৰশাসনকো এইটো মানে প্ৰশাসনৰ হেমাহিৰৰ কথা কৈছে, বহুত দুখ কৰিছে। এইটো এটা হেণ্ডপাম্প বহৰী ঘাটৰ পাৰৰ, আৰু সেইটো বৰ্তমান ওপৰত পানী যাই আছে, আৰু লাহে লাহে আন্ধাৰো হ'ল, আমিও যাব লাগিল। আৰু এই মহাবাহু ব্ৰহ্মপুত্ৰক আমি আৰু বাই বাই দিওঁ। আৰু এইখন এখন চৰকাৰী জাহাজ হয়, এইখন চৰকাৰী জাহাজখনত আমি অলপ উঠলোঁ ইয়াতে, আৰু ৰাইজৰ সুবিধাৰ কাৰণে দিয়া আছে নেকি বৰ্তমান এইখন জাহাজখন নাজানো। আৰু বৰ্তমান ব্ৰহ্মপুত্ৰৰ পানী বাঢ়িয়ে আছে, কিন্তু বহুত বাঢ়া নাই বুলি গম পাইছোঁ এতিয়া। আৰু মথাউৰি যিটো ব্ৰহ্মপুত্ৰৰ পাৰৰ বহৰী ঘাটৰ যিটো মথাউৰি আছে, মথাউৰিটো বহুত ওখ হৈ আছে, কাৰণে পানীখিনি যাব পৰা নাই, সেইটো কৰে। সেই তাৰ আমাৰ কাৰণে এইটো খুব ভালেই কথা, কাৰণ 1983 চনত বোলে ইয়াৰে পানী ভাঙি বা মথাউৰি ভাঙি সৰ্থেবাৰীৰ ফালে বানপানী যে বহুত ডাঙৰ বানপানী হৈছিল, সেনেহেন নহওক। আৰু বহৰীৰ যিটো গাঁও আছে, বহৰীগানৰ গাঁৱৰ ভিতৰৰখিনি কিন্তু মানুহ তাত কিন্তু পানী হোৱা নাই। ব্ৰহ্মপুত্ৰৰ পানী চাই কিনে বহৰীৰ এখন বিখ্যাত দোকান, আৰু ইয়াৰ দোকানত গল্লা আৰু কাটাংগি খাই আমাৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ, বাই বাই, টাটা।